এভৰিৱান মোৰ এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোকৰ খবৰ ভাল। মোৰতো খবৰ ভালেই, কাৰণ কিয় জানেনে, আগতে দেখিছোঁ নেকি এয়া ম'ম' মোৰ খুব প্ৰিয়। কলেজত থাকোঁতে বহুত খাইছিলোঁ, এতিয়া কলেজ নোযোৱাৰ পৰা খাবই নাপাওঁ। আৰু এয়া আছে বুট ভাজি, বুট আৰু পাপৰ ভাজি, আৰু এয়া আছোঁ বাৰু এয়া চাটনি। ইহঁতে বাৰু খালে, মই আৰু ভণ্টিয়ে খাব আছোঁ। এইখিনি খাই লওঁ, আপোনালোকক মই ৰেচিপি এটা শ্বেয়াৰ কৰিম। আপোনালোকে ভিডিঅ'টো মোৰ শেষলৈকে চাব। আজি মই বনাম দৈৰ সৈতে লোকেল চিকেন। তাৰ বাবে মই সামগ্ৰীখিনি যোগাৰ কৰি লৈছোঁ। ইয়াত লৈছোঁ মই আধা কিলো লোকেল চিকেন, মিঠাতেল আৰু হালধি সানি মই মেৰিনেট কৰি থৈছিলোঁ। আৰু ইয়াত মিডিয়াম চাইজৰ 3টা পিঁয়াজ কাটি লৈছোঁ, আৰু এয়া লৈছোঁ ডাঙৰ চাইজৰ 2টা আলু, আৰু ইয়াত লৈছোঁ মই বিলাহী এটা কাটি লৈছোঁ, আৰু ইয়াত ঘৰৰে দৈ আছে 3-4 চামুচ দৈ দিছোঁ, আৰু ইয়াত জ্বলা গুড়ি, ধনিয়া গুড়ি আৰু জিৰা গুড়ি একেলগত মই মিক্স কৰি লৈছোঁ। আৰু ইয়াত আছে আদা নহৰুৰ পেষ্ট, যিহেতু মই পটাত পিচিছোঁ, সিমান মিহি হোৱা নাই, মিহি নহ'লেও কথা নাই। আৰু ইয়াত লৈছোঁ মই শুকান জলকীয়া 4-5টা মান, ইয়াত আছে ডালচেনি, ইলাচি আৰু লং। এইখিনি মই তৈয়াৰ কৰি ল'লোঁ। এতিয়া মই ৰেচিপিটো বনাম, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। এতিয়া মই কেৰাহীটো বহাই দিলোঁ। ইয়াত মই মিঠাতেল দিম, মিঠাতেলখিনি দি ল'লোঁ। যিখিনি প্ৰয়োজন হয় সেইখিনি মিঠাতেল আপোনালোকে দি ল'ব। তাৰপিছত ইয়াত মই তেলখিনি যিহেতু গৰম হ'ল মোৰ, ইয়াত মই কাটি থোৱা পিঁয়াজখিনি দি দিওঁ। এয়া মই কাটি থোৱা পিঁয়াজখিনি দি দিলোঁ। তাৰপিছত ইয়াত মই শুকান জলকীয়া দিলোঁ। তাৰপিছত লং আৰু ইলাচি আৰু ডালচেনি মই এতিয়া অলপ দিছোঁ। পিছত ইয়াত মই এতিয়া লং আৰু ডালচেনি দিম, অলপ দিম, যিহেতু পিছত মই গুড়ি কৰি দিম। এতিয়া মই অলপ দি ল'লোঁ। এতিয়া মই এইখিনি ভালদৰে ভাজি ল'ম। গেছৰ জুইটো কিন্তু ল'ত ৰাখিব দেই। পেষ্টখিনি ভালদৰে ভাজি ল'ব লাগিব। যেতিয়া পেষ্টখিনি ৰঙচুৱা হ'ব, তেতিয়ালৈ আমি ভাজিব লাগিব। মোৰ পিঁয়াজখিনি ৰঙচুৱা হৈ গৈছে, আপোনালোকে ৰঙচুৱা নোহোৱালৈকে ভাজি থাকিব। এতিয়া ইয়াত মই মেৰিনেট কৰি থৈ দিয়া মাংসখিনি বহাই দিম। এতিয়া এনেদৰে লৰাই থাকিব লাগিব। আপোনালোকে দৈখিনি আগতো দি ল'ব পাৰে, মই আগতে দি লোৱা নাই। মই অকণমান ভাজি ল'ম, তাৰপিছত মই ইয়াত দৈখিনি দিম। এনেদৰে আপোনালোকে অলপ সময় ভাজি থাকিব। 5 মিনিটমানৰ বাবে মই এতিয়া ঢাকনিখন মাৰি দিম। এতিয়া মই ইয়াত বিলাহীখিনি দি দিম। এনেদৰে লৰাই থাকিব। মই বিলাহীখিনি আগতে দি লোৱা নাছিলোঁ, এতিয়া মই বিলাহীখিনি দিলোঁ। বিলাহীখিনি দিয়াৰ পিছত এনেদৰে লৰাই থাকিব। যিহেতু মোৰ অলপ সময় ভজা হৈ গ'ল, ইয়াত মই এতিয়া দৈখিনি দি দিম। আপোনালোকক ক'লোৱে মই দৈখিনি কিছুমানে আগতেও সানি ল'লোঁ। যিহেতু মই দৈখিনি আগতে সানি লোৱা নাছিলোঁ, কিছুমানে দৈখিনি আগতেও সানি লয়, মই দৈখিনি এতিয়া দি ল'লোঁ। আপোনালোকৰ যাৰ যেনেকুৱাকৈ দিব মন যায় তেনেকুৱাকৈ দি ল'ব। মই এতিয়া ইয়াত দৈখিনি দি দিলোঁ। দেখিবলৈ পাইছেনে আপোনালোকে, মোৰ মাংসখিনি ধুনীয়াকৈ সিজি আহিছে। মই ইয়াত মছলা একো দিয়াই নাই এতিয়ালৈকে। এতিয়াহে মই মছলাখিনি দিম। মন কৰিছেনে আপোনালোকে? কিন্তু গেছৰ জুইটো মই একেবাৰে ল'ত ৰাখিছোঁ, আপোনালোকে ল'ত ৰাখিব দেই। গুচোৱাৰ পিছত আপোনালোকে দেখিবলৈ পাইছেনে, মোৰ মাংসখিনি অলপকৈ সিজি আহিছে। আপোনালোকে গেছৰ চুইচটো মিডিয়ামত ৰাখিব। ইয়াত মই একো মছলা দিয়া নাই, অকল ডালচেনি আৰু লং অলপ দিছিলোঁ গোটা। পিছত যিহেতু মই সেইখিনিৰ গুড়ি দিম, বাকী মই একো মছলা দিয়া নাই। আপোনালোকে মন কৰিছেনে, মই আদা নহৰুৰ পেষ্টটো এতিয়ালৈ দিয়া নাই, আৰু অলপ মই ভাজি লওঁ, তাৰপিছত দি দিম। এই পেষ্টখিনি ইয়াত দি দিম। আপোনালোকে আদা নহৰুৰ পেষ্টখিনি আগতে দি নল'ব, পিছত দিব। মানে আগতে দিলে কি হয়, যেতিয়া মানে মাংসখিনি সিজি নাহে, এইখিনি মানে তলত লাগি যায় কেৰাহীটোৰ। সেইকাৰণে মানে মই অলপ ভাজি লৈছোঁ, তাৰপিছতে দিছোঁ। হালধি যিহেতু মই মেৰিনেট কৰোঁতে সানি থৈছিলোঁ হালধি, এতিয়া মই এনেই অকণমান হালধি দিছোঁ। লাগিলে দিব, যদি কাৰোবাক নালাগে তেতিয়া নিদিব। মোক অকণমান লগা যেন পালোঁ, সেইকাৰণে মই দি দিলোঁ। এতিয়া মই ইয়াত কাটি থোৱা আলুখিনি দি দিম। মোৰ অকণমান আলু বেছি হৈ গ'ল, এইখিনি আলু মই নিদিওঁ, হৈ যাব এইখিনিৰে। আলুখিনি দিয়াৰ পিছত আপোনালোকে এনেদৰে অলপমান লৰাই থাকিব। এতিয়া মই এই সৰু বাতিটোৰে মই এবাটি পানী দি দিম মাংসখিনি সিজিবৰ বাবে। বেছি নিদিব, আৰু এইটো বাতিৰে এবাটি, যিখিনি মানে এবাটিও নালাগে চাগে, হৈ যাব।
আধা বাটিমান আৰু এই বাটিটোৰে আধা বাটিমান পানী দি দিম ইয়াৰ পিছত ঢাকনিখন লগাই দিব হৈ গ'ল আজি দৈৰ সৈতে মাংস হৈ গ'ল দেখিছেনে ধুনীয়াকৈ উতলি আছে ইয়াত মই এতিয়া ধনিয়াৰ পাত দি দিম তাৰপিছত গেছৰ চুইচটো অফ কৰি দিম এয়া ধনিয়াৰ পাত দি দিলোঁ এয়া আমাৰ হৈ গ'ল দৈৰ সৈতে চিকেনৰ ৰেচিপি মোৰ দেখিয়ে লোভ লাগি গৈছে দেই আপোনালোকৰ খাব লাগিছেনে গোন্ধটো ধুনীয়া ওলাইছে আৰু কালাৰটো ধুনীয়া হৈছে আপোনালোকে এনেদৰে বনাই চাব কোনে কোনে মোৰ দৰেকৈ বনায় সকলোৱে বাৰু চিকেন বনায় কিন্তু মই আজি দৈৰ সৈতে বনালোঁ লোকেল চিকেন মোৰ দেখিয়ে লোভ লাগিছে আপোনালোকক ক'লোৱে আপোনালোকে এনেদৰে বনাই চাব আৰু মোক কমেণ্টত জনাব দেই ভাল হৈছে নে বেয়া হৈছে গতিকে ইয়াক এতিয়া আমি পৰিৱেশন কৰোঁ থালি ৰেডি হৈ গ'ল ইয়াত আছে দৈৰ সৈতে বনোৱা লোকেল চিকেন এয়া মাই ঘৰতে বনোৱা জলফাইৰ আচাৰ আৰু এয়া কলপচলা তাৰপিছত এয়া আছে ৰঙালাওৰ ঠাৰি ভাজি আৰু ইয়াৰ পিঁয়াজ এয়া নেমু টেঙা ঘৰৰে ভোট জলকীয়াটো ঘৰৰে গতিকে আমি এতিয়া পৰিৱেশন কৰোঁ ৰাতিৰ আহাৰ মই দৈৰ সৈতে লোকেল চিকেন কেনেকৈ বনাই আপোনালোকক ৰেচিপিটো শ্বেয়াৰ কৰিলোঁ আপোনালোকে নিশ্চয় চাই ভাল পালে কোনে কোনে এনেদৰে বনাই মোক কমেণ্টত জনাব আৰু যোনে বনোৱা নাই মই এনেদৰে বনাই চাব বহুত ধুনীয়া লাগে যিহেতু আমি আজি ৰাতিৰ আহাৰত গোটেইখিনি ঘৰৰে বস্তু কলডিলটো যিহেতু মানে গৰমৰ কাৰণে খুব ভাল আপোনালোকে কলৰ পচলাটো খাব লাগে আৰু লোকেল চিকেনটো মই দৈৰে বনাইছোঁ দৈটো আমাৰ স্বাস্থ্যৰ বাবে এনেও উপযোগী তাতে আকৌ ঘৰৰে দৈ বাকী আৰু ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ আজিলৈ ভিডিঅ'টো সামৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ আজিলৈ এৰিছোঁ বাই বাই